মানে পেটৰ বিষ কিবা ডক্টৰৰ তাত যাম এতিয়া কিবা ভাল খবৰে আহিব নেকি নাজানো তো গাইছ এতিয়া যাব ওলাইছোঁ বিদ্যাপুৰত এইটো মানে বেমাৰ হৈছে কি হৈছে পেটৰ বিষ হৈছে আগতে দেখুৱাইছিলোঁ আপোনালোকে দেখা পাইছে হয়তো মানে এইখন কিয় লৈছোঁ মানে ৰিপৰ্টটো লৈছোঁ মানে কোনখিনিত বিষায় দেখাই দিয়া পেটত বিষায় তো মানে আজি বেছি হৈছে ডাক্তৰৰ তাত যাই আছোঁ আগতে যি ডক্টৰক দেখুৱাইছিলোঁ মানে বিদ্যাপুৰত যাই আছোঁ এতিয়া হয়নে আৰু যিহেতু আজি ডক্টৰৰ ওচৰত নগ'লে আৰু অসুবিধা হ'ব কালি মেলাত যোৱা হোৱা নাই আৰু মেলা আছে আজি মেলাত যাব লাগিব হয়নে নাই একৰ ৰিপৰ্টখিনি লৈ যাই আছোঁ দেখুৱালে ভাল হ'ব আগৰ ৰিপৰ্ট এইটো আমি ছ'ন'গ্ৰাফ কৰা হৈছিল ৰিপৰ্টটো ল'লোঁ তো ৰিপৰ্টখিনি লৈ যাওঁ ৰিপৰ্টখিনি লৈ গ'লে সুবিধা হ'ব কোৱাত আৰু দেখুৱাত ডক্টৰেও বুজি পাব তো ফাইনেলি ওলালোঁ হৈছে মোবাইল নিছ মানে পেটৰ বিষ কিবা ডক্টৰৰ তাত যাম এতিয়া কিবা ভাল খবৰে আহিব নেকি নাজানো তো ডাক্তৰৰ তাত দেখা মানে যাম গ'লে নিশ্চয় দেখা পাব হয়নে কিবা ভাল খবৰো আহিব পাৰে দিলোঁ মানে শ্লিপ কটা হ'ল এতিয়া যাম জমা দিব তো এতিয়া যাই আছোঁ ভিতৰত এইটো হয় বিদ্যাপুৰৰ ভিতৰৰ দৃশ্য তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক চাওক আজি বহুত ভিৰ একদম মানুহ হস্পিটেলত মানে আমি শ্লিপ জমা দিলোঁ চাওক একদম ইফালেও মানুহ ইফালে বহি আছে আৰু ইফালেও চাওক বহুত মানুহ তো কেতিয়া পাওঁ কি কথা তো আপোনালোকে চাই থাকক নিশ্চয় গম পাব 50 এক্সৰে কৰিব দিছে এইটো হয় মেচিনটো ইয়াতে এক্সৰে কৰিব এইটো পঢ়া ৰুমটো দিছোঁ ৰিপৰ্ট দিয়া ৰুমটো বেলেগ তো ইয়াতে মানে এক্সৰে কৰে এইটো হয় ৰুমটো হয় না কিয় ল'ব এক্সৰে আৰু জীৱনত কৰি পাইছে নেকি এক্সৰে আজি প্ৰথম এক্সৰে কৰি আছে ৰুমটো দেখুৱাই আছোঁ চাওক একদম ইয়াতে কি জেকেটো আছে কিবা জেকেট পিন্ধিব লাগে নেকি আৰু এইটো হয় মেচিনটো এক্সৰে কৰিব আজি প্ৰথম কেনেকুৱা ফিলিংছ ভয় লাগি আছে নেকি এইটো ইয়াতে বেডখনত মানে শুব লাগিব নিশ্চয় কৰা হৈ গ'ল এই দুটা দেখা পাই আছে এই দুটা মানে মেচিনত সোমাই দিছিলে বেছি টাইম নালাগে মানে শুব লাগে আৰু উঠিব লাগে অলপ মানে মেচিনত কিবা এটা ক্লিক কৰে তো এতিয়া আমি ৰিপৰ্টৰ কাৰণে ইয়াতে অপেক্ষা কৰি আছোঁ তো চাওক এতিয়া আমি বহি আছোঁ তো 1 ঘণ্টামান পিছত 1 ঘণ্টা 1.5 ঘণ্টা পিছত মানে ৰিপৰ্ট দিব আহি গ'ল ৰিপৰ্টত একো নাই ডক্টৰক দেখুৱালোঁ মানে পাথৰ ষ্টন নাই এতিয়া আৰু কৰিব দিলে কি কৰিব দিছে এদিকে দেখি কি কৰিব দিছে ছ'ন'গ্ৰাফ কৰিব দিছে এইখিনি মানে এক্সৰে এতিয়া বিদ্যাপুৰতে এক্সৰে কৰাৰ চিষ্টেম আছে এইফালে তো আমি কৰিলোঁ এতিয়া যাম আৰু ছ'ন'গ্ৰাফ কৰিব লাগিব পুৰি খোৱা হ'ল এতিয়া খাই আছে বুট